নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি বহুত দিন পিছত আপোনালোকৰ কাৰণে এটা ব্লগ লৈ আহিলোঁ। মানে মই যে জীয়াই আছোঁ সেইটোৰে প্ৰমাণ বুলি ধৰি লওক এইটো। আৰু আপোনালোক সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আপোনালোকৰ যাতে আহিবলগীয়া দিনখিনি সকলোৰে ভালে কুশলে পাৰ হওক। তো আমাৰো ঘৰত আজি কাতি বিহুৰ যা যোগাৰ কৰা হৈছে আৰু কেনেকৈ কি কৰিছে অলপমান আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ। আৰু যিহেতু বহুত দিন ভিডিঅ' দিয়া নাই, লগতে সেইটো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আৰু লগতে আমাৰ ঘৰত পতা কাতি বিহু নিয়মখিনিও আপোনালোকক অলপমান দেখুৱাই দিলোঁ। আৰু এয়া আমাৰ মায়ে ঔচাকি ৰেডি কৰি আছে সকলো ঠাইতে জ্বলাবৰ কাৰণে। আৰু এয়া প্ৰথমতে আমি এতিয়া বাটত লৈ আহিছে জ্বলাবৰ কাৰণে। আৰু তাৰ আগততো পথাৰত দিয়া হৈছিলে, তো ঔটেঙাতে চাকি দিয়া হয়, তো ইয়াত ঔচাকি বুলিও কয়। তো এয়া ধুনীয়াকৈ মায়ে চাকি জ্বলাব লৈছে। আৰু এনেদৰে বাৰীত সকলো ঠাইতে ঔচাকি দিয়া হৈছে আৰু ঘৰৰ ভিতৰতো দিয়া হয়। আৰু এয়া আমি এতিয়া বাৰীৰ একেবাৰে পিছফালে আহিছোঁ, এন্ধাৰততো একো দেখাই নাযায়, তো ফ্লেছ লাইট জ্বলাই লৈছোঁ চাকি জ্বলাবৰ কাৰণে। আৰু মই আহিছোঁ ঘৰৰ ভিতৰত চাকিসমূহ দিবৰ কাৰণে, আৰু বাহিৰত মায়ে দিলে আৰু ভিতৰত মই দিম। তো এয়া প্ৰথমতে আমাৰ ৰুমতো চাকি গছি জ্বলাই লৈছোঁ ঔচাকি। এয়া আমাৰ ঔচাকি ভিতৰত জ্বলাই হৈ গ'ল। আৰু এয়া বাহিৰে ভিতৰে সকলো ঠাইতে ঔচাকি জ্বলাই হোৱাৰ পাছত এতিয়া তুলসীৰ তলতো ঔচাকি জ্বলোৱা হ'ল আৰু প্ৰসাদো আগবঢ়োৱা হ'ব এতিয়া তুলসীৰ তলত। আৰু এনেদৰে প্ৰসাদখিনিও আগবঢ়োৱা হৈ গ'ল। আৰু এতিয়া আমি মা আৰু মই একেলগে প্ৰাৰ্থনা কৰিম অলপ। দিয়া তুলসী তুলসী তুমি গোবিন্দৰ প্ৰিয়া, তোমাক শিৰতল আশীৰ্বাদ দিয়া। আৰু আমি প্ৰাৰ্থনাও কৰি হৈ গ'ল আৰু এতিয়া সেৱা ল'লোঁ আৰু মায়েও এতিয়া লৈ আছে সেৱা। আৰু এয়া প্ৰসাদখিনি আগবঢ়াই দিয়া হৈছে ভগৱানৰ ওচৰত। আমি আজি এনেধৰণে সাধাৰণভাৱে কাতি বিহু উদযাপন কৰিলোঁ। আপোনালোকে কি ধৰণে কৰিলে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ ইমানে আছিল, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।